নমস্কাৰ। আজি মই আছাম হিষ্ট্ৰীৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ, যিকেইটা আইডিয়া এক্সামৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব। তাৰে যি প্ৰথমটো কুৱেশ্যন হৈছে ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ৰজা কন্দবেশ্বৰক কোন ঠাইত বসতি স্থাপন কৰিবলৈ দিয়া হৈছিলে? কিং কন্দবেশ্বৰ ৱাজ এলটেড টু চেটেল ইন হুইচ প্লেচ আফটাৰ দ্য 1857 ৰিভল্ট? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ গ, গুৱাহাটীত থাকিবলৈ দিয়া হৈছিলে কিং কন্দবেশ্বৰক ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত। প্ৰশাসনৰ ব্যৱস্থাৰ বাবে ইংৰাজে অসমক কিমান অংশত ভাগ কৰিছিলে? ইন হাউ মেনি পাৰ্টছ দ্য ব্ৰিটিছ ডিভাইডেড আছাম ফৰ দ্য প্ৰভিজন অফ এডমিনিষ্ট্ৰেশ্যন? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ খ, দুটা ভাগত ভাগ কৰিছিলে, এটা হৈছে আপাৰ আছাম, এটা হৈছে লোৱাৰ আছাম। অসমত ব্ৰিটিছ প্ৰশাসনৰ অধীনত নিম্ন অসমত কোনে কৰ্তব্যৰত আছিলে? হু ৱাজ অন ডিউটি ইন লোৱাৰ আছাম আণ্ডাৰ ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন ইন আছাম? ইয়াৰ সংগীতৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ গ, ডেভিড স্কট হৈছে লোৱাৰ আছামত শাসন কৰি আছিলে। কেপ্টেইন ৱেলছ অসমত কিমান দিন থাকিল? ফৰ হাউ মেনি ডেজ কেপ্টেইন ৱেলছ ষ্টেড ইন আছাম? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ গ, কেপ্টেইন ৱেলছ অসমত ১৭ মাহ আছিলে। কনকলতা বৰুৱাক তিৰংগা উত্তোলন কৰিবলৈ চেষ্টা কৰি থাকোঁতে হত্যা কৰা হৈছিল কোনখন থানাত? কনকলতা বৰুৱা ৱাজ কিল্ড হোৱাইল শ্বি ৱাজ ট্ৰাইং টু হোষ্ট দ্য ট্ৰাই কালাৰ ইন হুইচ পুলিচ ষ্টেচন? ইয়াৰ শুদ্ধ এনচাৰটো হৈছিলে অপশ্যন নম্বৰ ক, গহপুৰ থানাত কনকলতা বৰুৱাক গুলীয়াই হত্যা কৰা হৈছিলে। ভাৰতৰ প্ৰতিনিধি হিচাপে ঐতিহাসিক ঘূৰণীয়া মেজ সন্মিলনত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল? হু ৱাজ দ্য অনলি আছামিজ টু টেক পাৰ্ট দ্য হিষ্টৰিক ৰাউণ্ড টেবল কনফাৰেন্স এজ এ ৰিপ্ৰেজেণ্টেটিভ অফ ইণ্ডিয়া? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ খ, চন্দ্ৰধৰ বৰুৱা আছিলে ঘূৰণীয়া মেজ সন্মিলনত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া। ঐতিহাসিক দাণ্ডী মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিলে? হু ৱাজ দ্য অনলি আছামিজ টু টেক পাৰ্ট ইন দ্য হিষ্টৰিক দাণ্ডী মাৰ্চ? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ খ, লীলাধৰ বৰুৱা আছিলে দাণ্ডী মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া। অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠিত হৈছিলে? হোৱেন ডিড আছাম প্ৰদেশ কংগ্ৰেছ কমিটি ফৰ্মড? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠিত হৈছিলে। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। 1858 চনত অসম ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিখ্যাত বিদ্ৰোহৰ নেতৃত্ব কোনে কৰিছিলে? হু লেড দ্য ফেমাছ 1857 ৰিভল্ট এগেইনষ্ট ব্ৰিটিছ ইন আছাম? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ গ, মণিৰাম দেৱান আৰু পিয়লি বৰুৱা আছিলে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া 1857 চনৰ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন ব্যক্তি। অসমত ব্ৰিটিছৰ বিৰুদ্ধে মুষ্টিমীয় লক্ষণীয় বিদ্ৰোহৰ নেতৃত্ব কোনে কৰিছিল? হু লেড দ্য ফাৰ্ষ্ট নোটেবল ৰিভল্ট এগেইনষ্ট ব্ৰিটিছ ইন আছাম? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ঘ, গোমধৰ কোঁৱৰ হৈছে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া। কামৰূপৰ বিক্ৰমাদিত্য নামেৰে কোন পৰিচিত আছিলে? হু ৱাজ ন'ন এজ বিক্ৰমাদিত্য অফ কামৰূপা? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ গ, নৰনাৰায়ণ। নৰনাৰায়ণক কামৰূপৰ বিক্ৰমাদিত্যৰ নামেৰে পৰিচিত আছিলে। নগাঁও জিলাৰ ফুলগুৰি অঞ্চলৰ ফুলগুৰি বিদ্ৰোহ বছৰটো কোনটো চনত সংঘটিত হৈছিলে? দ্য ফুলগুৰি আপৰাইজিং দ্য ফুলগুৰি এৰিয়া ইন দ্য নগাঁও ডিষ্ট্ৰিক্ট টুক প্লেচ ইন দ্য ইয়েৰ? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ গ, 1861 চনত ফুলগুৰিৰ ধাবা সংঘটিত হৈছিলে। নামঘোৱাত কিমান ঘোষা আছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ঘ, 1000টা ঘোষা আছে, সেইকাৰণে ইয়াক নামঘোৱাক হাজাৰী ঘোষা বুলি জনা যায়। আৰু নামঘোষা মাধৱদেৱে ৰচনা কৰি উলিয়াইছিলে। ভাৰতৰ স্বাধীনতা আৰু সমাজ সংস্কাৰক আন্দোলনত অপৰিহাৰ্য ভূমিকা পালন কৰিছিলে। আহোম ৰজা শিৱসিংহই তেওঁৰ প্ৰধান ৰাণীক বৰৰজা ঘোষণা কৰিছিল। তেখেত কোন আছিলে? দ্য আহোম কিং শিৱসিংহ ডিক্লেয়াৰ্ড হিজ চিফ কুইন এজ এ বৰৰজা। হু ইজ শ্বি? ইয়াৰ অপশ্যন কেইটাৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ক, ফুলেশ্বৰী। মোৱামৰীয়া বিদ্ৰোহৰ সৈতে তলত দিয়া কোনটোৰ সৈতে জড়িত? দ্য মোৱামৰীয়া ৰিভলিউশ্যন ইজ ৰিলেটেড টু হুইচ অফ দিছ ফলোইং? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, আহোম আৰু মৰাণৰ মাজত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিলে। আহোম শাসনকালত কোনজন ব্যক্তিত্ব অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে বেছিকৈ পৰিচিত আছিল? হুইচ অফ দ্য ফলোইং পাৰ্চনেলিটি ৱাজ বেটাৰ ন'ন এজ এন ইকনমিষ্ট এণ্ড ছ'চিয়েল ৰিফৰ্মাৰ ডিউৰিং দ্য আহোম ৰুল? ইয়াৰ পৰা শুদ্ধ এনচাৰটো হৈছে মোমাই তামুলী বৰুৱা আছিলে আহোমৰ শাসনকালত অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে বেছিকৈ পৰিচিত আছিল। আহোম ৰাজ্যৰ উৎপত্তি ইতিহাসৰ কোনটো কালত হৈছিলে? দ্য আহোম কিংডম অৰিজিনেটেড ইন হুইচ পিৰিয়ড অফ হিষ্ট্ৰী?
ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ক মধ্যযুগত আহোমৰ ৰাজ্যৰ উৎপত্তি হৈছিলে যাৰ ৰাজত্বকালত কছাৰী ৰাজ্য সম্পূৰ্ণৰূপে আহোমে দখল কৰিছিলে ইয়াৰ অপশ্যন কেইটাৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ঘ ৰুদ্ৰসিংহৰ দিনত কছাৰী ৰাজ্য সম্পূৰ্ণৰূপে আহোমে দখল কৰিছিলে আজিৰ লাষ্টৰটো কুৱেশ্যন সংস্কৃত শিলালিপিত নৰনাৰায়ণৰ নাম এনেদৰে উল্লেখ কৰা হৈছে ইন সংস্কৃত ইনস্ক্ৰিপশ্যন দ্য নেম অফ নৰনাৰায়ণ ইজ মেনশ্যন এজ ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ গ মল্লদেৱ নামেৰে পৰিচিত হৈছিলে নৰনাৰায়ণ আজি এইকেইটা কুৱেশ্যন আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ ফৰ ৱাচিং